এবাৰ নমস্কাৰ কৰি দিয়া বাবু নমস্কাৰ নমস্কাৰ থ্যাংক ইউ ক'ত গৈ আছা ফুফু গৈ আছা Hello. বাবু Hello. হাই কৈ দিয়া ইফালে চাই হাই Babu is all set. All set. হাই Hi এভৰিৱান everyone. আজি আমি শ্বপিং কৰিব গৈ আছো পূজাৰ শ্বপিং হয়নে আৰু আমি এনে হেৰি যোন জাগাত শ্বপিং কৰো সেইবিলাকৰ মানে ভিডিঅ' দিবলৈ বহুতে কৈ থাকে মোক আজি গৈ আছো আমি প্ৰিমিয়াম আউটলেট Houston Premium Outlet, আৰু তাৰ ইয়াৰ পৰা তালৈকে 20-30 মিনিট মান লাগিব চাগে হয়নে আধা ঘণ্টামান লাগিব তো চাওঁ এতিয়া বাবুক যিহেতু লৈ যাই আছো বেছি ভিৰ নাথাকিলে তো ভাল কথা আৰু দেখুৱাই থাকিম তেনেহ'লে আপোনালোকক ভিডিঅ'টো চাই থাকিব তুমিও কৈ দিয়া তো প্ৰিমিয়াম আউটলেটটো মানে যেনেকা আমাৰ ইণ্ডিয়াত ব্ৰেণ্ড ফেক্টৰী বা ফেক্টৰী আউটলেট থাকে এটা জেগাতে বহুত সাৰা ব্ৰেণ্ডছ তেনেকে হয় কিন্তু ইয়াত লোকেশ্যনটো মানে দেখাব লায়ক জেগাটো হ'ল যেনেকে এটা বিল্ডিঙত থাকে ইণ্ডিয়াত ন এটা বিল্ডিঙৰ ভিতৰত ইয়াত মানে এটা জেগাতে মানে জেগাটো বেছি টেক্সাছত তো সব বহুত বেছি ব্ৰেণ্ডছ এটা জেগাতে বহুত ডাঙৰ এৰিয়াত আছে তো ট্ৰিপটোও ভাল হ'ব বেছি দূৰ নহয় আমি তাতে নৰ্মেলি কিন্তু আমাৰ আজি অলপমান গৰম বেছি আছে হয়নে বাহিৰত মানে ডিসকাউন্টছত থাকে তাত ভাল সেল থাকে আৰু কি কয় এতিয়া পূজাৰ টাইমো আহিছে তো ভাবিছো শ্বপিং কৰিব তাতে যাওঁ সেইটো তেনেহ'লে ভিডিঅ'টো চাই থাকিব আপোনালোকে আমি আহি পাই গ'লো আৰু এয়া চাওকচোন এই ডাঙৰ মস্ত ডাঙৰ বেগখন লৈ আহিছোঁ মই বাবুৰ ইয়াতে চব সামান আছে মোৰ সদায় সেইকাৰণে বাহিৰত আহিলে ডাঙৰ বেগ থাকে আৰু আজি মই যিটো আউটফিট পিন্ধিছোঁ এইটো ইয়াৰে পৰা লোৱা হোৱাৰ পিছত আপোনালোকক দেখুৱাই দিম মই ভালকৈ আজি কিন্তু ভিৰটো অলপমান বেছিয়ে হয় ইয়াত আমিতো বেছি টাইম নাথাকোঁ পটাপট শ্বপিং কৰি ওলাই যাম কিবা অলপ খাব লাগিব এতিয়া যিহেতু লাঞ্চ টাইম হয় ইয়াত ব্ৰেকফাষ্ট কৰি ওলাইছোঁ ঘৰৰ পৰা আৰু ইয়াত শ্বপিং কৰি উঠি লাঞ্চ কৰি লওঁ সেইফালে যে বহুত বেছি ভিৰ আছে আপোনালোকক দেখুৱাই দিওঁ এবাৰ এয়া চাওক কিমান Mikey's down there, and we're right here. কপিৰাইট আহিব দেখোন গান চলি আছে ন অফ কৰি দিওঁ
মই অলপমান জিমৰ কাপোৰ ল'ম বুলি ভাবিছোঁ বাবুৰ লগত শ্বপিং কৰিবতো আহিলোঁ ইমান দিগদাৰ তাৰ লগত শ্বপিং কৰা অলপ চলপ কিনিলোঁ আজি যামগৈ নহ'লে বেছি দেৰি হৈ গ'ল এতিয়া তো ক'ৰবাত এতিয়া হেৰি খাওঁ এটা জেগাত বহি পেলাই ধুনীয়াকৈ তাৰপিছত গুচি যাওঁ আৰু আহিব লাগিব বেলেগ দিনাখন বাবুৰ লগত বহুত দিগদাৰ শ্বপিং কৰা আমাৰ কাৰণে অনলাইনে ভাল হয়নে রসানোর পাস্তা बहुत बेसी चीज ओके ইমান ঠিক ঠাক আছে ইমানটো নাই ये तो बहुत बेसी चीज टेस्टी এইটো ভাল লাগিছে পাস্তাটো টেষ্টি কিন্তু নুডলছটো ইমান ভাল লগা নাই চিম্পল বহুত না মই মিট লোৱা নাই মানে মিটটো লোৱা নাই সেইকাৰণে বাবু খাবা নেকি নাখায় পাস্তা খাবা তেতিয়াৰ পৰা পানী খাই আছে এইটো যিটো চচটো দিছে ন একদম বেয়া চচটো টেঙা বেছি আৰু একো টেষ্ট নাই পাস্তাটো কিন্তু ভাল লাগিছে পাস্তা ভালতো লাগিছে কিন্তু বেছি পুৰা ঘি টাইপ লাগি আছে চিজটো বেছি দিছে কিন্তু বেয়া লগা নাই টেষ্টটো এইটোত আৰু টেঙাটো বহুত বেছি এইটো খতম কৰি দিওঁ মই লাষ্ট এটা দুটা পিচ থৈ দিয়া লাষ্টত এইটো ইয়াৰ পৰা আমি জুচ অৰ্ডাৰ কৰিছোঁ হাৱাই কেফে এইটো আৰু ইয়াত চাওক ইহঁতৰ কি আছে আছাম মিল্ক টি বোলে আছাম Which one is mine? Pineapple, this one? Pineapple even in this one. Oh, this is pineapple? Yeah. Sorry. এইটো বঢ়িয়া লাগিছে খাই আমি ইয়াৰ পৰা ওলাওঁ আপোনালোকক গাড়ীত লগ পাই আছোঁ আৰু আমাৰ হৈ গ'ল শ্বপিং অলপ চলপ কৰিলোঁ যিমান পাৰোঁ ইমানটো নোৱাৰিলোঁ বেছিভাগ জিমৰে কাপোৰ ল'লোঁ ৰচিয়ানেও জোতা লৈছে মই জিমৰ আউটফিট ল'লোঁ বাবুক লৈ উঠি বহুতেই দিগদাৰ
এতিয়া যাওঁ গাড়ীত যাওঁ সোমাওঁ আৰু আমি বেলেগ এটা জেগাতো খাম বুলি ভাবিছোঁ চাওঁ এতিয়া ইণ্ডিয়ান খানা খাম বুলি এতিয়া ভাবিছোঁ এতিয়া গাড়ী খুজিব লাগিব এতিয়া ইয়াত পাৰ্কিংটো মানে খোলা খোলা জেগা থাকে চব পাৰ্কিং আৰু এতিয়া বাবুক কল খুৱাই দি আছোঁ বাবুৰ এই দুটা ফেভৰেট বস্তু হয় কল আৰু পানী ন বাবু য'তে গ'লেও বেগত কল লৈ যাওঁৱেই খুৱাব ইজি হয় এনেকৈ বা বাবুৰ লগত যি দিগদাৰ ব্লগ কৰাও দিগদাৰ শ্বপিং কৰা মুখেদি ওলাইছে আজি আমাৰ কাৰণে অনলাইনে ঠিক আছে হয়নে আমাৰ নিচিনা মানুহৰ গম পাব যাৰ যাৰ বেবী আছে অকমান টাইম লগে থাকে নৰ্মেল তাৰপিছত ইৰিটেশ্যন আৰু একচুৱেলি সেই তাক দুখ দি লাভ নাই গৰমটো বহুতে বেছি ইয়াত আৰু নহয় মানুহ কোঅপাৰেটিভ আছে বহুত ভালকে থাকে বাহিৰত আহিলে ইমান দেৰি থাকাও মানে বহুত ডাঙৰ কথাই হয় সেইটোৱে আৰু কোভিডৰ কাৰণে না তাৰ অভ্যাস নাই আমাৰো অভ্যাস নাই এনেকে বাহিৰত ওলোৱা তাক ওলোৱাই নাই আমি সি পাৰ্ক এইবিলাকত যাই বহুত ভাল পায় কিন্তু আৰু ইয়াত একচুৱেলি আজি আমাৰ ভুলো হ'ল মানে মানুহো বেছি আছে আমি আজি অহা দিনটোও ঠিক নহয় ইমান উইকেণ্ডত সি পটককৈ ইমান বেছি মানুহো দেখা পাইছে যে অলপমান হেৰিও হৈছে সেইকাৰণে ঘৰতে সোমাই থাকোঁ আমি চব সময়তে এতিয়া যাওঁ ইয়াৰে পৰা ওলাওঁ আৰু মলৰ ভিতৰত কথা কোৱাও ইমান দিগদাৰ হৈছে চবতে য'তে যাওঁ চবতে ইমান ডাঙৰকৈ গান চলাই থৈ দিছে চবতে কথাই ক'ব পৰা নাই সেইকাৰণে বেছিভাগটো আমি জিমৰে ল'লোঁ মোৰ জিমৰ কাপোৰ ল'লোঁ ৰচনে জোতা লৈছে ময়ো এযোৰ জোতা ল'লোঁ আৰু বাকীখিনি চাওঁ এতিয়া অনলাইনটো অৰ্ডাৰ কৰিছোঁৱে ইয়াত ট্ৰেডিশ্যনেলটো একো নাপায় ইয়াতে শাৰী এইবিলাক চালৱাৰ অনলাইন কৰিছোঁৱে অৰ্ডাৰ তো এয়াই আছিলে এতিয়া যাওঁ আমি ঘৰত আৰু এতিয়া ৰাতি ডিনাৰৰ কাৰণেও ইয়াতে বাহিৰৰ পৰা কিবা ল'ম বুলি ভাবিছোঁ আজি বহুদিন আমি খোৱাই নাই একো বাহিৰৰ বস্তু বিৰিয়ানী ল'ম চাগে তো এয়াই আছিলে আজি ভিডিঅ'টো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অহা ভিডিঅ'ত লগ পাম বাই বাই কৈ দিয়া বাই 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 বাবুকো দেখাই দিওঁ এবাৰ বাবু বাই বাই কৈ দিয়া আই টায়াৰ্ড হৈ গ'লা টোপনি লাগিছে তোমাৰ বাই বাই কৈ দিয়া শুয়ে যাব এতিয়া কল খাইছে পানী খাইছে সি পেটটো ভৰ্তি হৈ গৈছে ন বাবু বাই বাই কৈ দিয়া বাই বাই আৰু মই কৈছিলোঁ নহয় আপোনালোকক তাৰ কল আৰু পানী খাই পেটটো ভৰ্তি হৈ গৈছে পূৰা শুই গ'ল সি এতিয়া ৰ'ব দেখাই দিম এবাৰ এইয়া আমাৰ বাবু শুয়ে গ'ল সি বহুত বেছি টায়াৰ্ড হৈ গৈছিল সি দেৰিও হৈছে আমাৰ বহুত কিমান হ'ল 2-3 ঘণ্টাতো হৈয়ে গ'ল চাগে